নমস্কাৰ মুহূৰ্ত দিবলৈ এটা ব্ৰেকিং নিউজ আৰু কৰ্ণাটকত বিজয়ী ৰণডংকা বজাবলৈ সক্ষম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছে আৰু কংগ্ৰেছে কৰ্ণাটকত বৃহৎ বিজয় সাব্যস্ত কৰিছে। কৰ্ণাটক বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিজয়ৰ ৰণডংকা বৃহৎ ব্যৱধানত পৰাজিত হ'ল বিজেপি। কাম নাহিল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি। অৱশেষত কৰ্ণাটকৰ ৰিজাল্ট ওলাল আৰু নিৰ্বাচনী ফলাফলত কংগ্ৰেছে বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছে। কৰ্ণাটক বিধানসভাত নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বৃহৎ জয়ত নাজিৰাত কংগ্ৰেছ কৰ্মীৰ আনন্দ উল্লাস। সদ্য সমাপ্ত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ভাৰতীয় জাতীয় কংগ্ৰেছৰ অভূতপূৰ্ব বিজয়। কৰ্ণাটকত কংগ্ৰেছে বৃহৎ বিজয় হোৱাৰ লগে লগে সমগ্ৰ ভাৰতৰ লগতে অসম তথা নাজিৰা বিধানসভা সমষ্টিটো কংগ্ৰেছৰ বিষয়ববীয়া কৰ্মী যুৱ মহিলা কংগ্ৰেছৰ কৰ্মীসকলেও বিজয়ৰ আনন্দ উল্লাস মজগুল হৈ পৰে। কংগ্ৰেছৰ কৰ্মীসকলে ৰাজীৱ ভৱন প্ৰাংগণ, নাজিৰা নাট্য মন্দিৰ প্ৰাংগণ আৰু নাজিৰা চাৰিআলি প্ৰাংগণত আতচবাজি কংগ্ৰেছৰ জয় ধ্বনিয়ে উত্তাল কৰি তোলাৰ লগতে ৰাজপথৰ কাষতে ইজনে সিজনক মিঠাই খুৱাই আপ্যায়ন কৰি আনন্দ উল্লাস কৰে। আৰু বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত আজি কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে আৰু কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। বিজেপিক পৰাজয় কৰিলে কংগ্ৰেছে আৰু কংগ্ৰেছৰ নতুন যাত্ৰা কৰ্ণাটকৰ পৰাই আৰম্ভ হোৱা বুলি আমি ধৰিব পাৰোঁ, কাৰণ কৰ্ণাটকত এক বৃহৎ জয়ৰ ৰণডংকা বজালে ভাৰতীয় জাতীয় কংগ্ৰেছে। কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ যি 224টা ছিট, সেই 224টা ছিটৰ 136খন আসন কংগ্ৰেছ দলক কৰ্ণাটকবাসী ৰাইজে দি এটা কথা প্ৰমাণ কৰি দেখালে যে সাম্প্ৰদায়িক ৰাজনীতিক এতিয়া জনসাধাৰণে প্ৰশ্ৰয় নিদিয়ে। মোদী ডাঙৰীয়াই হওক বা বিজেপি নেতাসকলে যি সাম্প্ৰদায়িক ৰাজনীতি প্ৰশ্ৰয় লৈ তেওঁলোকে তাত ৰাজনীতি কৰিছিলে, তাক দলে ৰাইজে প্ৰত্যাখ্যান কৰিছে আৰু ৰাইজে কংগ্ৰেছ দলৰ যি 5টা প্ৰতিশ্ৰুতি আছিল, যি 5টা গেৰাণ্টি ৰাইজক দিছিল, সেই গেৰাণ্টিক বিশ্বাস কৰি আজি কংগ্ৰেছ দলক আস্থাত লৈ ৰাইজে ভোটদান কৰিছে আৰু এই ভোটদানে সমগ্ৰ ভাৰতবৰ্ষতে এটা ব্যাপক প্ৰতিক্ৰিয়া কৰিব বুলি আমি আশাবাদী। আৰু আগন্তুক যি 2024 চনৰ নিৰ্বাচন হ'ব আৰু ইয়াতো এটা ভালকৈ কংগ্ৰেছৰ কাৰণে শুভবাৰ্তা আৰু বিশেষকৈ আমি কৰ্ণাটকবাসী ৰাইজক আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আৰু লগতে সমগ্ৰ ভাৰতবাসীৰ যি কংগ্ৰেছ দলৰ কৰ্মী আছে সেই কৰ্মীসকলক ধন্যবাদ দিছোঁ। বিশেষকৈ আমাৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আৰু আমাৰ মল্লিকাৰ্জুন খাৰ্গে, আমাৰ ৰাষ্ট্ৰীয় সভাপতি ছোনিয়া গান্ধী ডাঙৰীয়ানী, আমি সকলোকে শুভেচ্ছা দিছোঁ, কাৰণ তেওঁলোকে যিধৰণে ৰাইজক পতিয়ন নিয়ালে যে কংগ্ৰেছ দলেহে সুশাসন দিব পাৰে, সেই ক্ষেত্ৰত কৰ্ণাটকবাসী ৰাইজেও কংগ্ৰেছক বিশ্বাস আৰু আস্থাত লৈ আজি এই ভোটদান প্ৰক্ৰিয়া প্ৰদান কৰিলে আৰু আমি অতি আনন্দিত, আজি অতি উৎসাহী যে ভাৰতবৰ্ষৰ এখন ডাঙৰ ৰাজ্য, যিখন ৰাজ্য 224খন আসন আছে, তাত আজি কংগ্ৰেছ দলক সংখ্যাগৰিষ্ঠতা তেওঁলোকে দিলে। এনেকুৱা সংখ্যাগৰিষ্ঠতা যে বিজেপিয়ে চাগে আশাই কৰা নাছিলে। 136খন আসন কংগ্ৰেছ দলক দিলে আৰু তেওঁলোকে মাত্ৰ 65খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয়।